আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। শান্তিৰ প্ৰতীক পাৰ চৰাই নহয়নে? চাওকচোন পাৰকেইটা কি সুন্দৰ লাগিছে, কেনেকুৱা প্ৰকৃতিৰ পৰিৱেশৰ মাজত। এই যে মেডিকেললৈ আহিলোঁ, ইমান কেইটা দিন থাকিলোঁ, যোৱা মঙলবাৰে আহিছোঁ, আজিলৈকে যোৱা নাই। গতিকে মই মেডিকেলত থকা অভিজ্ঞতাৰে অকণমান আপোনালোকক দেখাব বিচাৰিলোঁ। গতিকে আপোনালোকে ভুল নুবুজিব। আচলতে এয়া মই খাবলৈ আহিছিলোঁ এখনত, খাবলৈ আহোঁতে অকণমান পাৰ চৰাইকেইটা ৰাখিছিলোঁ। আৰু সেইফালে চাওক ব্ৰহ্মপুত্ৰখন, ধৰিবই নোৱাৰি, ইমান দূৰৰ পৰা আকাশৰ নিচিনাই লাগিছে। চাওক গোটেই তলত ব্ৰহ্মপুত্ৰ আৰু আকাশ মিলি আছে। চাওকচোন বহুত দূৰলৈকে চাই দিয়কচোন প্ৰকৃতিৰ পৰিৱেশৰ মাজত। আৰু এয়া মেডিকেলৰ সন্মুখৰ গছজোপাত ইমান চৰাইৰ উৎপাত, চিঞৰ বাখৰ, সন্ধিয়া লগা সময়খিনি বহুত বেছি ভাল লাগে। কালিৰে সেয়া ৰাখি থৈছিলোঁ, অকণমান আপোনালোকক দেখালোঁ। আৰু সেয়াই আৰু অকণমান কম বুলি ভাবিলোঁ। এয়া ফুল আছিলে, ফুল অলপমান বৰ ধুনীয়াকৈ ফুলি আছে, তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। তাৰপাছতে এয়া আমাৰ ৱাৰ্ডত থকা এইহাল মানুহৰ সন্তান নাই। মাইকী মানুহগৰাকী অসুস্থ আৰু মানুহজনৰ হাই প্ৰেছাৰ আছে। সন্তানবিহীন মানুহহালে অসুস্থতাৰে আহি মেডিকেলত কিদৰে থাকিব লগা হৈছে। আৰু এইগৰাকী মানুহৰ হৈছে বুকুত পানী জমা হৈছে। চাওকচোন, এইটো এটা খেলা বুলিয়ে মই তেখেতক কৈছোঁ, আপুনি খেলকচোন, মই অকণমান ৰাখোঁ। সেয়া তেখেতৰ ছোৱালী। এইদৰে বুকুত পানী জমা হৈছে। কিমান যে জীৱন যুঁজৰ লগত যুঁজি মেডিকেলখনৰ মানুহ থাকিব লগা হয়। আৰু তাৰ কাষতে যেতিয়া মোৰো অসুস্থ এজনী ছোৱালী লৈ পেলাই মই আছোঁ, গতিকে মোৰ অনুভৱটো চিন্তা কৰক। তাৰ মাজত মই কেনেকৈ ৰাখিব লগা হৈছে। আৰু এই যে অক্সিজেন লৈ থকা এগৰাকী অকণমানি বোৱাৰী, বেছি বয়সৰ নহয় তাইৰ এটা সন্তান আছে 9 বছৰীয়া। তাই খালে বাগানৰ দৰৱ, খাই লৈ মৃত্যুৰ লগত যুঁজি আছে। আৰু মাক লগত আছে, কান্দি আছে। আৰু স্বামী তাইৰ পতি, স্বামী দেৱতা লগত লাগি আছে। আৰু সেয়ে আপোনালোকক অকণমান মোৰ অভিজ্ঞতা দেখাব খুজিলোঁ। কিছুমানৰ সন্তান অকলশৰীয়া হ'বলৈ মাকে কিয়বা এনেকুৱা এটা আত্মঘাতী কৰিবলৈ চেষ্টা কৰিছিলে, দৰৱ খাইছিলে যিহেতু, এতিয়ালৈকে সুস্থ হৈ উঠা নাই। গতিকে মই কি দেখাব খুজিছোঁ আপোনালোকে নিশ্চয় বুজিছে। তাৰপিছতে আকৌ এটা পৰিৱেশ চাওকচোন, ভাতৰ বাবে লাইন। আমাৰ ঘৰত হ'লে আমি মানুহ মৰিলে দূৰৰ পৰাও নাচাওঁ, নহয়নে? কিন্তু মেডিকেলখনত মুহূৰ্ততে কান্দোনৰ ৰোল উঠিলে দৌৰ মাৰি চবেই চাবলৈ গ'লোঁ। তাৰপিছতে সেইখিনি সময়তে ভাত ল'ব লগাও হ'ল। এয়া হৈছে আমাৰ বেডৰ কাষতে আৰু এগৰাকী আইতা, শকুন্তলা শইকীয়া আইতাই তাৰ মাজতে এনেকৈ অকণমান হাঁহি খোৰাক যোগাইছে। ইমান বয়সস্থ মানুহগৰাকীয়ে ইমান ধুনীয়াকৈ আছে, কিন্তু ইমান কম বয়সীয়া এগৰাকী বোৱাৰী আকৌ কাষতে আছে যে তাই মৰিবলৈ চেষ্টা কৰিছে। চিন্তা কৰকচোন, এয়া আইতাৰ নাতি আৰু নাতি বোৱাৰী আছে লগত। নাতি আৰু নাতি বোৱাৰীয়ে মেডিকেলত ৰখিছে আৰু নিজৰ জীয়েক, গোটেই সকলোবোৰ আহি আছে। গতিকে এই বয়সতো এইগৰাকী আইতালৈ চাওকচোন। আৰু সেই কণমানি বোৱাৰীজনীয়ে কিয়বা আত্মঘাতী কৰিবলৈ চেষ্টা কৰিছিলে, তেওঁলোকে চাবচোন অকণমান। আইতাগৰাকী শকুন্তলা শইকীয়া, অকণমান ৰাখিলোঁ, আইতাৰ লগত ধেমালিও কৰিলোঁ। অকণমান মেডিকেলৰ পৰিৱেশ কেনেকৈ মাজত সোমাইছোঁ। মঙলবাৰৰ পৰা আজি পৰ্যন্ত আমি ইয়াতে থাকিব লগা হৈছে। ৰাতি বহুত দেৰিলৈকে ডক্টৰ, নাৰ্ছ, বাইদেউসকলে এইদৰে